হে গাইজ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জীৱন জিন্দগত ভ্লগলৈ। আজি হঠাৎ এতিয়া ৰাতি 9:30 মান হৈছে চাগে। তো আপোনালোকৰ সন্মুখত এতিয়া ভ্লগ বনাই আছোঁ। কিয় বনাই আছোঁ সবিশেষ জনাই আছোঁ, কিয়নো এটা বস্তু আপোনালোকক দেখুৱাম আৰু সেই বস্তুটো দেখুৱাৰ কাৰণে ভিডিঅ'টো বৰ্তমান সময়ত কৰি আছোঁ। কি দেখুৱাম আপোনালোকে অকণমান অপেক্ষা কৰিব লাগিব। তো গাইজ কি দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক মই জনাই আছোঁ যে আপোনালোকে হয়তো বহুতে নাম শুনিছে, প্ৰায়ভাগে নাম শুনিছে, কিন্তু এতিয়ালৈকে হয়তো দৰ্শন হোৱা নাই। সেই বস্তুটো হৈছে পাৰিজাত ফুল। হয়, আপোনালোকে ঠিকেই শুনিছে, পাৰিজাত ফুল। আচলতে স্বৰ্গৰ ফুল এতিয়া পৃথিৱীত মানে ফুলিছে। তো গতিকে ইয়াৰ পাৰিজাত ফুলৰ বৰ্ণনা হয়তো মই সঠিকভাৱে দিব নোৱাৰিম, কিছু সংখ্যক দিব পাৰিম। যে মই এইটো জানো যে এইটো স্বৰ্গত ফুলিছিল আৰু স্বৰ্গত যিহেতু ফুলা ফুল আৰু এই পাৰিজাত ফুলৰ বাবে এখন ডাঙৰ যুদ্ধ হৈছিল। সবিশেষ মই জনাই আছোঁ আপোনালোকক অকণমান দেৰিকৈ চাই পেলাই মই, কিন্তু আপোনালোকক দৰ্শন এবাৰ কৰাই দিছোঁ। এইটো যি সুগন্ধিতে আপুনি আপ্লুত হ'ব লাগিব। কি ফুল, কেনেকুৱা দেখিবলৈ, সবিশেষ দেখুৱাই আছোঁ। তো এইটো হৈছে আপোনালোকে হয়তো দেখিছে বগাকৈ ধুনীয়া পাৰিজাত ফুল ফুলিছে। আৰু ইয়াৰ যি সুগন্ধি আচলতে এই খুব ঔষধি গছ বুলিও জনা যায়। আৰু হিন্দু ধৰ্ম অনুযায়ী ইয়াৰ বহুত এটা মহত্ব আছে, হয়তো বহু সংখ্যক লোকে জানে। আৰু এইটো চাওক আপোনালোকে, খুব ধুনীয়াকৈ ফুলিছে। যিমান ৰাতি হ'ব সিমান সুগন্ধি বিয়পিব এই ফুলটোৰ পৰা, আৰু যিমান ৰাতি হ'ব সিমানেই ডাঙৰকৈ ফুলি থাকিব। আৰু 3 দিন পিছত মানে এইটো ফুলিব। চাওক আপোনালোকে গছৰ ডালটো, গছৰ পাতটো এনেকুৱা, তাৰপিছত এনেকুৱা দেখিবলৈ আকাৰত। আৰু হয়তো বহু সংখ্যক লোকে দেখা নাই আৰু বহু সংখ্যক লোকে দেখিছে। আৰু চাওক, আৰু এটা কথা এইমাত্ৰ গম পালোঁ, মানে যিমান ৰাতি হ'ব সিমানেই এই ফুলপাহ ডাঙৰ হৈ গৈ থাকিব আৰু সিমানেই সুগন্ধি বিয়পিব নেকি। 12টা বজাৰ পিছত সিমানে ডাঙৰ হৈ থাকিব। আচলতে বহুত দেখা নাযায় এইটো, হয়নে ফুলা। আৰু চাওক আপোনাক গছডালৰ পাতৰ আকাৰবোৰ মই দেখুৱাইছোঁ। তাৰপিছত লাহে লাহে আৰু এই নতুনকৈ আহিছে এইপা ফুল, আৰু এইপা 3 দিনমান পিছত ফুলিব চাগে। আৰু এইপা এতিয়া লাহে লাহে ফুলি আছে আৰু ডাঙৰ হৈ থাকিব। এতিয়া যদি মই ৰাতি যদি 2টা বজাত আহি দেখুৱাওঁ ন, বহুত ডাঙৰ হ'ব। তো তেনেকুৱাই আৰু। তো এটা সূৰ্য ওলোৱাৰ লগে লগে ৰাতিপুৱা মানে মৰহিয়াই নাই, ৰাতিপুৱা মৰি যাব আৰু ৰাতি ফুলে। তো এটা মানে ভাল মোৰ ভিডিঅ'ৰ জৰিয়তে এটা বস্তু আপোনালোকক মই নিজেও জানিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। দ্বিতীয় পাহ ফুলিছে, এইপাহ মানে নাইকিয়া হ'ল আৰু এইপাহ হ'ল, আৰু কেইদিনমান পিছত আৰু এইপাহ ফুলিব। যিমান ৰাতি হ'ব সিমান ডাঙৰ হ'ব।